ভুল ক্ষমা কৰিব আমাক। হে পুৰপানী, কিয় পাহৰিছা ভুল? স্বয়ং ব্ৰহ্মলোকৰ দাস নাৰায়ণ বিষ্ণুৱে পৃথিৱীত শান্তি স্থাপন কৰিবৰ নিমিত্তে কৃষ্ণৰূপে ধৰিছে অৱতাৰ। আমি সকলোৱে দেৱনাৰায়ণৰ চৰণত প্ৰণিপাত জনাওঁ। প্ৰভু, এই অধৰ্মৰ শত সহস্ৰখনি দুখ প্ৰভু মাৰ্জনা কৰিবা প্ৰভু। অজানিতে এই অধৰ্মই কৰিলো প্ৰভু বহুত পাপ। প্ৰভু ক্ষমা কৰা এই অধৰ্মৰ প্ৰাৰ্থনা। তুমি আজি অস্ত্ৰ ধৰি যি ভোলানাথৰ পৰিচয় দিলা, সেয়া জগতত যুগে যুগে কীৰ্তি বখানিবা।